আজি ৰাতিপুৱা বৰপুখুৰীৰ পাৰত খোজকাঢ়িবলৈ যাওঁতে দেখিলোঁ সতেজ শাক ওলাইছে। সতেজ শাকখিনি দেখি কিনিবলৈ বৰ মন গ'ল। ট্ৰেক পেণ্টটোৰ পকেটত হাত ভৰাই চাই দেখিলোঁ পইচা 2 টকামান আছে। লগে লগে শাক বিকা মানুহজনৰ ওচৰলৈ গৈ শাকৰ দৰ দাম কৰিলোঁগৈ। অৱশেষত দাম দৰ মিলি যোৱাত ভাল চাই খুতুৰা শাক অলপ কিনি আনিলোঁ। আহি পায়েই এওঁক ক'লোহি, সোনকালে বজাৰৰ পৰা ভাল চাই মাছ অলপ আনি দিবাচোন। খুতুৰা বিলাহীৰ লগত মাছৰ জোল এখন বনাম। লগতে এইটোও ক'লোঁ, মাছৰ মূৰৰ অংশটো অলপ বেছিকৈ আনিবা, কাৰণ জোলত মূৰৰ অংশটো দিলেহে বেছি টেষ্টি হয়। বজাৰখন যিহেতু ঘৰৰ ওচৰতেই, এওঁ ৰাতিপুৱা 9টামান বজাত গৈ মাছ অলপ কিনি আনিলেগৈ। আৰু নানিবগৈনো কিয়? আজি যিহেতু বন্ধৰ দিন, দুপৰীয়াৰ সাঁজটো এওঁ ভালকৈ খাবলৈ বিচাৰে। এওঁ মাছখিনি আনি দিয়াৰ লগে লগেই মই লাগি গ'লোঁ অপাৰেশ্যন খুতুৰা শাকৰ সৈতে মাছৰ জোলকণ বনোৱাত। মাছখিনি ফ্ৰাই কৰোঁতে অকণমানো নভগা দেখি মনটো ভাল লাগি গ'ল। এতিয়া শাকৰ জোলখিনিত 2ডোখৰমান কচু দি ধুনীয়াকৈ উতলাই লৈ তাতে ফ্ৰাই মাছ কেইডোখৰ দি মাছৰ জোলকণ ৰেডি কৰি পেলালোঁ। আৰু এতিয়া ধুনীয়াকৈ ছাৰ্ভ কৰিবলৈ আগবাঢ়িছোঁ মাছৰ পিছৰ সৈতে কচু দিয়া খুতুৰা শাকৰ জোল। এতিয়া ডাইনিং টেবুলত অন্যান্য বস্তুৰ লগতে মাছৰ জোলকণো ছাৰ্ভ কৰিবলৈ পাই মনটো ভাল লাগি গ'ল। দিনটো আপোনালোকৰো শুভ হওক। বাই বাই।